নমস্কাৰ বন্ধুসকল, মই ৰূপম শইকীয়া আপোনালোক সকলোকে স্বাগতম জনাইছোঁ এজিপি লৈ। বন্ধুসকল, মই প্ৰথমেই আপোনালোকক সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ যে আপোনালোকে মোৰ যিটো ৰিচেণ্টলি SSC GDৰ এনচাৰ কি ওপৰত ভিডিঅ' বনাইছিলোঁ আপোনালোকে তাত যথেষ্ট সঁহাৰি আগবঢ়াইছে আৰু মই নোকোৱাকৈ আপোনালোকে বহুতে হয়তো মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিছে আৰু মই আশা কৰিম যাতে আপোনালোকে যিবিলাক ডাউট থাকে, যিবিলাক আপোনালোকে যিটো আশা লৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিছে, ভাল ভাল কণ্টেণ্ট দিম আপোনালোকৰ সেই আশাটো, যিটো বিশ্বাস, সেইটো মই ভালদৰে ৰাখিব পাৰোঁ। আজিৰ এই ভিডিঅ'টোত আপোনালোকৰ যিবিলাক সেই ভিডিঅ'টোত কমেণ্ট আছিলে, কমেণ্টবিলাক মই ভালদৰে পঢ়িলোঁ। আপোনালোকৰ বহুতো ইনকুৱাৰী আছিলে আৰু প্ৰায় এটাই কুৱেশ্যন প্ৰায় ভাগৰে যে দাদা মই 32 পাইছোঁ, 33 পাইছোঁ, মই ST কেটেগৰী, OBC, জেনেৰেল, মোৰ কিবা চান্স আছে নে, মই পাম নে নাপাম জবটো। আপোনালোকৰ যিবিলাক ডাউট আছিলে সকলো ডাউট আজিৰ এই ভিডিঅ'টোত মই ভালদৰে আলোচনা কৰিম আৰু কেনেকৈ মই এই পৰীক্ষাটোত 97 মাৰ্ক পাবলৈ সক্ষম হ'লোঁ। আৰু দুজনমানে কুৱেশ্যন কৰিছিলে অৱশ্যে যে মিছাকৈ ভিডিঅ' বনাইছা, মই ব্লক কৰি দিম বুলি। কিন্তু যিসকলে বিশ্বাস কৰে গম পাব, আপোনালোকৰ এনচাৰ কেইখন মই ডেছক্ৰিপশ্যনত দিয়া আছিল লিংক, আপোনালোকে তাৰ পৰা যদি ডাউনলোড কৰি চাব বিচাৰে চাব পাৰিব। কেনেকৈনো মই ইমান মাৰ্কছ পাবলৈ সক্ষম হ'লোঁ সকলো ডিটেইলছত আলোচনা কৰিম। তেনেহ'লে আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধুসকল, আপোনালোকৰ সকলোৰে যিটো ডাউট আছিলে প্ৰথমতেই সেইটো বিষয়ে আলোচনা কৰি লওঁ যে মই 30 পাইছোঁ, 25 পাইছোঁ, মোৰ কিবা চান্স আছে নাই। বেছিভাগৰে এনেকুৱা ধৰণৰ কমেণ্টছবিলাক আছে। এতিয়া এই কাট অফৰ যদি কথা আমি ক'বলৈ যাওঁ, মই আগতে এটা ইয়াৰ ওপৰত ভিডিঅ' বনাইছিলোঁ, তাত কিন্তু মই যথেষ্ট কাট অফ যাব বুলি ভাবিছিলোঁ। কিন্তু যেতিয়া এই এনচাৰ কেইখন আহি গ'ল তেতিয়া প্ৰায়ভাগৰে কমেণ্টবিলাক মই পঢ়ি পেলাই গম পালোঁ, প্ৰায়ভাগৰে যিটো স্ক'ৰ, এভাৰেজ স্ক'ৰটো চাবলৈ গ'লে প্ৰায় 40ৰ পৰা 60ৰ ভিতৰত আছে। আৰু যদি পাৰফেক্টলি ক'বলৈ যায় 45 to 55 তেনেকুৱা ধৰণৰ এটা তাৰ মাজতেই কাট অফটো বনিব। গতিকে আপোনালোকৰ যদি ছেফ স্ক'ৰ বুলি ক'বলৈ যায় তেনেহ'লে আপোনালোকৰ যদি 40 মাৰ্ক এটা আপোনাৰ হাতত আছে তেনেহ'লে আপুনি ভাবিব পাৰে যে মোৰ এটা চান্স বনি আছে, মই ভালদৰে ফিজিকেলৰ প্ৰিপেৰেশ্যন কৰিব পাৰোঁ। আৰু তাতকৈ যদি কম আছে, অন্ততঃ 30 আছে, 35 আছে, তেওঁলোকৰো এটা চান্স মই আছে বুলি ক'ব বিচাৰোঁ। কাৰণ আপোনালোকৰ যেতিয়া এই নাম্বাৰটো এতিয়ালৈকে যিটো পাইছে এইটো হৈছে আপোনালোকৰ ৰ স্ক'ৰ, তাৰ ওপৰত আপোনালোকৰ নৰ্মেলাইজেশ্যন লাগিব। তাৰোপৰি যিমানবিলাক পোষ্ট আছে সকলোবিলাক পোষ্টৰ কাৰণে কাট অফটো বেলেগে বেলেগে যায়। গতিকে এটা বহুত দীঘলীয়া বনি যায়গৈ কাট অফটোৰ। আপোনালোকৰ যদি একদম 30ৰ পৰা 50ৰ ভিতৰত সকলোৰে কাট অফটো বেলেগ বেলেগ যায়গৈ পোষ্ট ৱাইজ। তাৰোপৰি যিহেতু কিছুমান কুৱেশ্যন এতিয়া ভুল ওলাব পাৰে, যিহেতু SSCয়ে আপোনালোকক এপ্লাই কৰিবলৈ এটা চান্স দিছে। যেতিয়া এটা যদি কুৱেশ্যন তাৰ ভিতৰত আপোনালোকৰ চিফ্টৰ এটা ভুল ওলায়, গতিকে এই ভুল ওলোৱাটোৰ বদলি যে যোনে এপ্লাই কৰে তেওঁকেই সেই মাৰ্কছটো প্ৰভাইড কৰা হ'ব তেনেকুৱা নহয়। আপোনালোকে যিমানে সেইটো চিফ্টত এক্সামটো দিছে সেই এটা কুৱেশ্যনৰ বদলি যিটো মাৰ্কছ বাঢ়ি যাব সেইটো সকলোৰে লগত এড হ'বগৈ। ধৰক আপুনি এটা কুৱেশ্যন এটেম্প কৰিছিলে যিটো ভুল ওলাইছিলে, কিন্তু কুৱেশ্যনটোৱে আচলতে ভুল আছিলে, তেতিয়া কি হ'ব, সেই মাৰ্কছটো ভুল হোৱাৰ বদলি আপোনাৰ যিটো 0.5 কটা গৈছিলে সেইটোতো পাবই, তাৰ উপৰি কুৱেশ্যনটো 2 মাৰ্ক এটা এক্সট্ৰা আপোনাক দিয়া হ'ব। গতিকে এটা কুৱেশ্যন যদি আপোনাৰ চিফ্টত ভুল ওলায় তেনেহ'লে আপুনি যদি এটেম্প কৰিছিলে তেনেহ'লে 2.5 মাৰ্ক পাব, আৰু যদি এটেম্প কৰাই নাছিলে তেনেহ'লে আপুনি পাব 2 মাৰ্ক। গতিকে এনেকৈ আপোনাৰ যিটো ৰ স্ক'ৰ আছে তাৰ ওপৰত আপোনাৰ অন্ততঃ 4-5 মাৰ্ক আপোনাৰ বঢ়াৰ বহুতেই চান্স আছে। গতিকে আপোনাৰ এটা ছেফ স্ক'ৰ এতিয়াও বনিবলৈ বাকী আছে। গতিকে এই বিষয়বিলাকৰ ওপৰত বেছি যদি গুৰুত্ব নিদিয়ে, আপুনি ভৱিষ্যতৰ ওপৰত গুৰুত্ব দিয়ে, এতিয়াতো কাৰণ আপুনি একো চেঞ্জ কৰিব নোৱাৰে, আপুনি যিটো পৰীক্ষা দিলেই, এতিয়া সেই মাৰ্কছটো আকৌ বঢ়াব নোৱাৰে। গতিকে তাৰ উপৰি তাৰ পিছৰ ভাগৰ যিখিনি আপোনাৰ হাতত আছে সেইখিনি আপুনি ধ্যান দিলে এতিয়া বেছি ভাল হ'ব। যেনেকৈ ইয়াৰ পিছত ফিজিকেল হ'ব, মেডিকেল হ'ব, এইবিলাক কেনেকৈ আমি ভালদৰে কোৱালিফাই কৰিব পাৰোঁ। কাৰণ আপোনাৰ যদি এটা ভাল স্ক'ৰ বনিও যায়, পিছত গৈ আপুনি যদি ফিজিকেলত কোৱালিফাই কৰিব নোৱাৰে তেনেহ'লে একো লাভ নহ'ব। গতিকে আপোনালোকে সেইখিনিত ধ্যান দিয়ক। আৰু তাৰ উপৰি যদি আপোনাৰ কাট অফ যিটো স্ক'ৰ বনিব তাতকৈ বহুতেই কম আছে, ধৰক 25 আছে, 20 আছে, মই এটাই আপোনালোকক ছাজেশ্যন দিম যে আপোনালোকে বৰ্তমান এই SSCৰ বাকীবিলাক এক্সাম যেনেকৈ SSC GD, CHS এইবিলাক আহি আছে তাৰ ওপৰত প্ৰিপেৰেশ্যনটো ভালকৈ আৰম্ভ কৰি দিয়ক। কাৰণ এতিয়া যিটো SSC MTS এক্সাম আছে, MTSটো প্ৰায় GD লেভেলৰ আহে, কুৱেশ্যনবিলাক প্ৰায় একেই আহে। এইটো যিটো ভুল কৰিলে আপোনালোকে GDত, সেই ভুলটো যাতে SSC MTSত নহয়। আৰু MTSৰ লাষ্ট ডেট এপ্লাই আছিলে 17 তাৰিখ সম্ভৱ, কিন্তু এতিয়া সেইটো বঢ়াই পেলাই 24 তাৰিখ কৰি দিয়া হ'ল।
গতিকে আপোনালোকে যদি এইটো এপ্লাই কৰা নাই MTS-টো কৰক, কাৰণ ইয়াৰ ভেকেঞ্চি বহুত পোষ্ট আমাৰ অসমতো আছে, বহুত ভাল ভাল পোষ্ট আছে। আপোনালোকে GD-তকৈ অন্তত আৰামত চাকৰি হ'ব এইটো। গতিকে আপোনালোকে এতিয়াও সময় আছে আপোনালোকৰ হাতত, এতিয়াও এপ্লাই কৰি দিয়ক আৰু তাৰ ওপৰত চিৰিয়াছ প্ৰিপেৰেশ্যন আৰম্ভ কৰি দিয়ক। আৰু পিছৰ টপিকটো যিটো মই ক'লোঁ 97 পোৱাটো, 97 পোৱাটো বহুত আচলতে ডাঙৰ কথাই নহয়, কাৰণ 97টো আমাৰ অসমত চাই অকণমান ভেলু আছে, কিন্তু যদি বাহিৰৰ আমি যেনে হাই কাট অফ যোৱা ষ্টেটবিলাকত চাবলৈ যাওঁ, UP, বিহাৰ, মধ্যপ্ৰদেশ, তেনেকুৱাবিলাকত 100ৰ তলত এইবিলাক মাৰ্কেই নহয়, কাৰণ তেওঁলোকৰ যিটো প্ৰিপেৰেশ্যন লেভেল সেইটো বহুত হাই হয়। আমি তেওঁলোকৰ লগত তুলনা কৰিবই নোৱাৰোঁ, কাৰণ আমাৰ অসমৰ ল'ৰা-ছোৱালীবিলাকে সিমান যিটো SSC পেটাৰ্ণ সেইটো আচলতে ধৰিবই নোৱাৰে, কেনেকুৱা ধৰণৰ কুৱেশ্যন আহে, কিমানখিনি কৰিব পাৰিব, সেইটোৰ লগত আদত নাই মানে আচলতে। আৰু এইটো আদত নথকাৰ মেইন এটা কাৰণ হ'ব পাৰে, কাৰণ অসমৰ যিবিলাক গ্ৰেড 4 তেনেকুৱা ধৰণৰ এক্সামবিলাক তেওঁলোকে দি থাকে, তাত সহজ সহজ কুৱেশ্যনে প্ৰায় অহা দেখা যায়। সেইটো লেভেলত যদি আপোনালোকে পঢ়ে তেনেহ'লে কিন্তু SSC GD সেইকাৰণে স্ক'ৰটো ভাল এটা স্ক'ৰ কৰিব পৰা নাযায়। ময়ো যে ইমানখিনি যে স্ক'ৰ কৰিছোঁ এইটো খুব সহজতেই নহয়, কাৰণ ছাকচেছৰ কোনো শ্বৰ্ট ৰাস্তা নাথাকে। ছাকচেছ সদায় এটা লং প্ৰচেছৰ দ্বাৰাই আপুনি পাবলৈ সক্ষম হ'ব। খালি যিটো আপোনালোকে স্মাৰ্ট ৱৰ্ক বুলি কয়, স্মাৰ্ট ৱৰ্কটো কেনেকুৱাই, আপুনি হাৰ্ড ৱৰ্কটো কৰিবই লাগিব, কিন্তু সেই হাৰ্ড ৱৰ্কটো এটা শুদ্ধ ডাইৰেকশ্যন, যিটো ডিৰেকশ্যনত গ'লে আপুনি সফলতা সহজে পাব, সেইটো ডিৰেকশ্যনত আপুনি কৰিব পাৰিব লাগিব। যিহেতু মই অন্ততঃ 2018 চনৰ পৰাই মই এইটো তৈয়াৰী কৰি আছিলোঁ। 2018 চনতো মই SSC GD এক্সাম দিছিলোঁ, আৰু সেই বছৰ কি হৈছিলে, মই প্ৰায় 49-50 আশে-পাশে নম্বৰ পাইছিলোঁ, কিন্তু সেই বছৰ যিটো OBC কাট অফটো অলপ হাই গৈছিলে, আৰু সকলোৰে হাই গৈছিলে, কিন্তু জেনেৰেলতকৈ OBC কাট অফটো আৰু অলপ ওপৰত থকাৰ কাৰণে, আৰু মই OBC কেটেগৰী হোৱাৰ কাৰণে মোৰ 1 মাৰ্কৰ কাৰণে সেই বছৰ বঞ্চিত হ'ব লগা হ'ল। বাকীখিনি যিহেতু SSCৰ ফিজিকেল, মেডিকেল সকলোতে মোৰ কোৱালিফাই হৈ গৈছিলে, কিন্তু শেষত যিখন লাষ্টত কাট অফ আহিলে তাত মোৰ 1 মাৰ্কৰ কাৰণে ৰৈ গ'ল। গতিকে সেই তেতিয়াৰ পৰাই যে মোৰ মনত এটা এইম আছিলে যে মই এবাৰ ভালকৈ স্ক'ৰ কৰিব লাগিব, ভালকৈ পঢ়িব লাগিব, যাতে মই পিছত ইয়াৰ পৰা কাট অফৰ পৰা ওলাই যাব লগা নহয়। সেইকাৰণে মই অলপ চিৰিয়াছলি পঢ়িছিলোঁ। 2018 পৰাই মই পঢ়া নাছিলোঁ, কাৰণ সেইটো অলপ লং টাৰ্ম প্ৰচেছ আছিলে। 2018 এপ্লাইহে হৈছিলে, কিন্তু তাৰ যিবিলাক ফিজিকেল শেষত যিটো একদম ৰিজাল্ট আহিছিলে সেইটো 2021 ফালেহে আহিছিলে। গতিকে বহুত লম্বা প্ৰচেছ আছিলে, কিন্তু এইবাৰ যিটো SSC এটা বহুত ফাষ্ট প্ৰচেছত চলি আছে। কাৰণ চাওক, আজি 4-5 দিনৰ লগে লগে এনচাৰ কি আহিয়ে গ'ল, আৰু আপোনালোকে মাত্ৰ 15-20 দিন মাত্ৰ ধৈৰ্য ধৰক। অন্ততঃ 15 দিন ধৈৰ্য ধৰিলেই মই ভাবোঁ আপোনালোকৰ যিটো কাট অফ সেইটো আহি আপোনালোকে গম পাই যাব, কাট অফ আহি যাব। গতিকে ইমান দিন ধৈৰ্য ধৰিলে আৰু 10-15 দিন ৰখি দিয়ক, আপোনালোকে ফাইনেল স্ক'ৰ আৰু যিটো কাট অফ সেইটো ফিজিকেলৰ কাৰণে সেইটো আপোনালোকে গম পাই যাব। তাৰোপৰি আপোনালোকে যদি ভাল স্ক'ৰ কৰিব বিচাৰে বাকীবিলাক এক্সামৰ লগতে, যদি ভৱিষ্যতে আৰু ওলোৱা এক্সামবিলাকত SSCৰ, তেনেহ'লে এটা কাম কৰিব পাৰে, আপোনালোকে পঢ়াটো ভালদৰে পঢ়িবই লাগিব। তাৰোপৰি আপোনালোকে যিবিলাক প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ এইবিলাক ভালদৰে ফ'ল' কৰক, আপোনালোকৰ ভাল এটা স্ক'ৰ বনি যাব। আৰু কোনবিলাক ছাবজেক্ট পঢ়িব লাগে আচলতে সেইবিলাক বুজিবলৈ অলপ সময় লাগে, কোনটো ছাবজেক্ট কিমান পঢ়িব লাগিব, কেনেকুৱা ধৰণে পঢ়িব লাগিব, এইটো বুজিবলৈ আচলতে অলপ সময় প্ৰয়োজন। আপোনালোকে অলপ সময় দিয়ক, আপোনালোকে নিজেই গম পাই যাব কেনেকুৱা ধৰণৰ কুৱেশ্যন আহে। আৰু আপোনালোকে যদি বিচাৰে কেনেকৈ আচলতে ভাল স্ক'ৰ এটা কৰিব পাৰি এই SSC পৰীক্ষাবিলাকত, তাৰ ওপৰত মই বিশেষ বিতংভাৱে এটা বেলেগ ভিডিঅ' লৈ আহিম। আপোনালোকে যদি বিচাৰে তেনেকুৱা ধৰণৰ ভিডিঅ', তেনেহ'লে মোক কমেণ্টত জনাব। আৰু মাত্ৰ 15-20 দিন ৰখি যাওক, আপোনালোকৰ ফাইনেল কাট অফ আহি যাব। আপোনালোকে যিসকলে এটা ভাল স্ক'ৰ ইতিমধ্যে 40ৰ এভাৱ স্ক'ৰ কৰিছে তেওঁলোকেতো নিশ্চিন্ত থাকক, তেওঁলোকৰ কাট অফত নাম আহি যাব। আৰু আপোনালোকে জোৰদাৰ প্ৰিপেৰেশ্যন কৰি থাকক ফিজিকেলৰ কাৰণে। আৰু যিসকলৰ অন্ততঃ 30-35 তেনেকুৱা ধৰণৰ মাৰ্কছ আছে, আপোনালোকৰ চিন্তা কৰিবলগীয়া বিশেষ একো নাই, কাৰণ আপোনালোকৰ ৰ স্ক'ৰৰ লগত মাৰ্কছ যোগ হৈ কাট অফত ফিজিকেলৰ কাৰণে অন্ততঃ আপোনাৰ নামটো অহাৰ বহুতখিনি চান্সেছ আছে। গতিকে ভিডিঅ'টো ইমানেই আছিলে। আপোনালোকে যদি ভাল পালে তেনেহ'লে ভিডিঅ'টো লাইক কৰিব, আৰু আপোনালোকে বহুতেই হয়তো চেনেলটো ছাবস্ক্ৰাইব কৰা নাই। গতিকে যদি আপোনালোকে চাব বিচাৰে পৰৱৰ্তী ভাল ভাল কণ্টেণ্টবিলাক যদি পাব বিচাৰে, তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।